নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম ঈশ্বৰ প্ৰাপ্তি 4টা ঘাইবাট কি। সেই কথাবোৰ জানিবলৈ আমি ভিডিঅ'টো চাব লাগিব। গতিকে আহক বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ঈশ্বৰ প্ৰাপ্তি 4টা ঘাইবাট হ'ল কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, যোগ মাৰ্গ আৰু ভক্তি মাৰ্গ। বন্ধু বান্ধৱীসকল, প্ৰথমটো হৈছে কৰ্ম মাৰ্গ। মানুহে প্ৰথমতে কৰ্মত প্ৰকৃত হয়। সাংসাৰিক আৰু ইন্দ্ৰিয় সুখ আদি লাভৰ প্ৰেৰণাত ইয়াতকৈ ওখ প্ৰেৰণা মানুহে কৰ্ম কৰে। ইহলোকৰ সুখ বিচাৰি নহয়, পৰলোকৰ। তেতিয়া কৰ্মৰ ফলত ভোগ আশংকা হয় পৰলোকত। দ্বিতীয়টো হৈছে জ্ঞান মাৰ্গ। মায়াৰ ৰচনা এই সংসাৰত আৱৰণৰ ভিতৰত থকা ব্ৰহ্মক যিয়ে ধ্যান কৰে তাৰ ব্ৰহ্ম লাভ হয়। জ্ঞান যোগৰ এই মূল কথা প্ৰকৃত জ্ঞান আৰু ধৰ্ম সংস্থাপনৰ অৰ্থে যি জ্ঞান আৰু ধৰ্মকাল কৰ্মত হ্ৰাস হয়, তেতিয়া যুগে যুগে ঈশ্বৰ অৱতাৰ হয়। তৃতীয়তে হ'ল যোগ মাৰ্গ। যোগী আৰু সন্ন্যাসী একেই। তেওঁ যোগী স্থান, আসন, পৰিবেশন, নিয়ম আৰু মন প্ৰাণ বৃদ্ধি সংযম সাধন কৰি যোগ প্ৰাপ্তিৰ সুগম পথ বাট দিছিলে। আৰু চতুৰ্থতে হ'ল ভক্তি মাৰ্গ। ভক্তিৰ পথ সহজ আৰু শ্ৰেষ্ঠ। প্ৰকৃত জ্ঞান আৰু প্ৰকৃত কৰ্মই ভক্তিলৈকেহে টানি নিয়ে। ঈশ্বৰত প্ৰজ্ঞা যোগশক্তি, ভক্তি যোগ, সৰ্বপ্ৰাণীত সমদৰ্শন আৰু জীৱনৰ সকলো কৰ্ম নিষ্কামভাৱে ঈশ্বৰ সমাপন, তেওঁ শিক্ষা পৃথিৱীত অতুলনীয়। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।